ৰুটি লুচি পৰঠা ভটুৰে এইবিলাকতো আমি বহুত খাইছোঁ বা বহুত দেখিছোঁ কিন্তু আজি বলক এটা বেলেগ ধৰণৰ ৰেচিপি এটা বনাওঁ একেবাৰে বেলেগ কিন্তু বনোৱা পদ্ধতিটো একেবাৰে সহজ আৰু খাবলৈ বিৰাট টেষ্টি তাৰ কাৰণে মই ইয়াত লৈ লৈছোঁ 1 বাটি আটাখিনিত অকণমান নিমখ দিম যেনেকৈ আমি ৰুটি বনাবলৈ কাৰণে ডো ৰেডি কৰোঁ নহয় ঠিক তেনেকৈ খালি ইয়াত অকণমান অইল বা ঘি যাব ইয়াত মই 2-3 চামুচ তেল দিছোঁ আৰু ভালদৰে মিহলাই ল'ম প্ৰথমে তাৰপিছত নৰ্মেল পানী দি এটা ডো ৰেডি কৰি ল'ম মানে গৰম পানী দিব নালাগে নৰ্মেল যেনেকৈ পানী সেনেকৈ পানী দি এটা ডো ৰেডি কৰি ল'ম এতিয়া যোনটো ডো হয় সেইটো ৰেষ্টত থৈ দিম তাৰপিছত যাৰ ভিতৰৰ যোনটো ফিলিংছ আমি এড কৰিম সেইটো ৰেডি কৰোঁ ইয়াত মই এটা পিঁয়াজ এনেদৰে কাটি থোৱা লৈ লৈছোঁ ইয়াত অকণমান নিমখ দিম নিমখ দিলে কি হ'ব পিঁয়াজৰ পৰা পিঁয়াজখিনি ছফ্ট হৈ যায় আৰু নহৰু বহুত ইম্পৰ্টেণ্ট হয় ইয়াত নহৰু টেষ্টটো বহুত বেছি ভাল লাগে মই নহৰু আৰু কেঁচা জলকীয়া চপ কৰি দিছোঁ আৰু ইয়াত দিম মই চিজ ইয়াত মই মজৰেলা চিজ 2টা কিউব মই এনেদৰে গ্ৰেট কৰি দিছোঁ চিজত টেষ্টটো ফ্লেভাৰটো বহুত ইনহেঞ্চ কৰে আপুনি চিজ নিদিয়াকৈও বনাব পাৰে কিন্তু চিজ দিলে বহুত বেছি টেষ্টি হয় ইয়াত মই দিছোঁ অৰিগেনো মোৰ ঘৰত আছিলে বুলি দি দিলোঁ এইটো নহয় যে দিবই লাগিব নিদিলেও হয় একো বেছি ইফাল সিফাল নহয় নিদিলেও ইয়াত মই দিম ধনিয়া পাত মই ইয়াত নাগা ধনিয়া দিছোঁ যিহেতু বাৰীতে আছিলে এতিয়া ভালদৰে মিহলাই ল'ম আৰু আমাৰ যোনটো ফিলিংছ আছে ষ্টাফিং আছে সেইটো ৰেডি হৈ গ'ল এতিয়া চাওক এইটো ষ্টাফিং ৰেডি হ'ল এতিয়া যিখিনি আমি আটা মুঠি থৈছিলোঁ এই আটাখিনি যেনেদৰে আমি ৰুটি বেলোঁ ঠিক তেনেদৰে বেলি ল'লেই হ'ল খালি অকণমান পাতল হ'ব ৰুটিটো বহুত বেছি ডাঙৰ নহ'ব আপুনি দেখিছে আটাৰ বলছটো আমি কিমান ডাঙৰকৈ লৈছোঁ এতিয়া আমি এইখিনি বেলি ল'ম এইটো বহুত বেলেগ ধৰণৰ এটা ৰেচিপি খাবলৈ বিৰাট সোৱাদ হয় আৰু মানে চবতকৈ ভাল কথা আপুনি মানে এইটো যেনেদৰে ফুলি থকাকৈ আমি বনাওঁ সেইটো সেনেদৰেই থাকে মানে ফুলাটো কমি নাযায় যেনেকৈ লুচি বা ভটুৰে আমি যেতিয়া হোটেলত খাওঁ সেইটো একদম গৰম গৰম যেতিয়া আহে পূৰা ফুলি আহে কিন্তু অকণমান দেৰি পাছত সেইটো বহি যায় সেনেকৈ নহয় কিন্তু এইটোৰ ক্ষেত্ৰত এতিয়া চাওক আমি ষ্টাফিং দিলোঁ আৰু এনেদৰে বন্ধ কৰি দিম এনেদৰে চাওক বন্ধ চিল কৰি দিব লাগিব চিল কৰি দিয়াৰ পিছত এনেদৰে কৰি দিছোঁ যাতে ভালকৈ চিল হওক আৰু দেখিবলৈ অকণমান ফিনিচিংটো ভাল আহক ধুনীয়া লাগক এয়া চাওক এতিয়া আমি তাৰ ভিতৰত নহয় এনেকৈ পাইপ এটা দি আপুনি চিৰিঞ্জৰ ইউজ কৰিব পাৰে বা বহুত ধৰণৰ এনেকৈ বস্তু আছে যোনটো দি আপুনি হাৱা দিব পাৰে ঠিক তেনেদৰে দিলেই হ'ল এয়া চাওক ফুলাই দিম এতিয়া আমি এইটো চাওক কেনেদৰে ফুলি গ'ল এতিয়া বাছ বন্ধ কৰি দিম দেই হাজবেণ্ডে মানে হাৱাটো দি আছে সেইকাৰণে মই তাক ছিগনেল দিছোঁ যে হ'ব আৰু নালাগে এয়া চাওক কি ধুনীয়া এইটো ফুলা ন এতিয়া আমি এইটো তেলত দিম এনেকুৱা ধুনীয়া মানে ক্ৰিস্পি হয় নহয় আৰু টেষ্টটো কেলৈ কিজানি ইমান বেছি টেষ্টি হয় তাৰ ৰিজনটো মই ইমান ভালকৈ গম নাপাইছোঁ কিন্তু খাবলৈ বহুত বেছি ভাল লাগে এতিয়া চাওক এনেদৰে কৰি দুইফালে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ ওপৰৰ লেয়াৰ পূৰা ক্ৰিস্পি ভিতৰত একদম অনিয়ন ছফ্ট হৈ গ'ল আৰু চিজ মেল্ট হৈ গ'ল তেন্তে আপুনি ভাবি চাওক ইয়াৰ টেষ্ট কি লেভেলত হ'ব পাৰে এনেদৰে বাকী যিখিনি আছে সেইখিনিও আমি ফ্ৰাই কৰি ল'ম এটা এটাকৈ ফ্ৰাই কৰি ল'লোঁ এতিয়া মই ভাঙি দেখাম আপোনাক ভিতৰত ফুলাটো এনেকৈ দেখাই দিয়ে হাতে ঘূৰাই মেলি এনেকৈ লাগিব ফুলা কেতিয়াবা এনেদৰে ৰেচিপিও বনাই চাব লাগে বিৰাট ভাল লাগে খাই ট্ৰাই কৰি